স্বাগতম জনাইছো আপোনালোকক মোৰ প্ৰিয় পাকঘৰলৈ। আজি মই লৈ আহিছো পিজা ৰেচিপি এটা। এইটো আপোনালোকে অতি সহজতে ঘৰতে বনাব পাৰিব, কাৰণ মই এই পিজাটো ইষ্ট নিদিয়াকৈ বনাই দেখাম। আহকচোন পিজা বনোৱাৰ প্ৰণালীটো এতিয়া আমি আৰম্ভ কৰোঁ। পোন প্ৰথমে 2 কাপ ময়দা লৈ লওক। তাৰ পিছত ইয়াত 1 চামুচ বেকিং পাউডাৰ দিব। বেকিং পাউডাৰ আপুনি যিকোনো ব্ৰেণ্ডৰে ল'ব পাৰে। তাৰ পিছত 1/4 চামুচ মানে আধা চামুচতকৈও কম বেকিং সোডা ল'ব। ইয়াৰ পিছত অলপমান নিমখ দিব। ইয়াৰ পিছত মই 1 চামুচ চেনি দিছোঁ। পিজা ব্ৰেডবোৰ চাবচোন অলপমান মিঠা হয়, সেইবাবে মই ইয়াত চেনি দিছোঁ। গোটেইখিনি মিলাই লওক। এতিয়া ইয়াত পানী দি মাৰক। মাৰোতে অলপ লিকতা হয়, সেইবাবে মই ইয়াত 2 চামুচ অলিভ অইল লৈছোঁ। আপুনি ইয়াত ৰিফাইন অইল বা বাটাৰো দিব পাৰিব। এতিয়া ভালদৰে মাৰি লওক। এয়া আমাৰ হৈ গ'ল। এতিয়া প্ৰায় 1 ঘণ্টাৰ কাৰণে ৰুম টেম্পাৰেচাৰত ঢাকি থ'ম। 1 ঘণ্টাৰ পিছত দেখিব অলপমান ফুলি যাব। ইষ্ট দিলে যিমান ফুলে সিমান বাৰু ই নুফুলিব। যি হওক, আপুনি এতিয়া আৰামছে ইয়াক ওলাই লওক। এতিয়া অলপমান মই ইয়াত ময়দা ছটিয়াই লৈছোঁ। এতিয়া ভালদৰে মাৰক। যিমানে সফ্ট হ'ব সিমানে পিজা বেছটোও ভাল হয়, সেইবাবে মই প্ৰায় 8 পৰা 10 মিনিট লৈ ইয়াক মাৰিছোঁ। আপুনি চাব পাৰে মই যেতিয়া আঙুলি দি টিপো তেতিয়া ডোটো বাউন্স বেক কৰে। এইটো কৰি চাবচোন, বিৰাট মজা লাগে। এতিয়া আঙুলি দি ডোটো মেলি লওক। মই অলপ সহজ কৰিবৰ বাবে বেলনা মাৰিৰে ৰুটিৰ দৰে বেলি লৈছোঁ। আপুনি যোনটো ভাল পায় সেইটোৱে কৰিব পাৰে। এতিয়া এখন পিজা ট্ৰেত এইটো দি দিয়ক। ইয়াত যিহেতু মই বেলনা মাৰি সহায় ল'ব নোৱাৰোঁ, মই হাতেদিয়ে বাকীখিনি মেলি ল'ম। আমাৰ ডোটো ইমান কোমল হৈছে কি ই আৰামছে গোটেইখিনিতে মেলি গৈছে। এতিয়া এখন কাটা চামুচেৰে ইয়াক ফুটা কৰক। কেইবাটাও ফুটা কৰি দিব যাতে ই অভেনত ফুলি নুঠে। আপুনি দেখিছে যে মই ইয়াত কিমানকেইটা ইয়াতে ফুটা কৰি দিছোঁ। এতিয়া আপুনি ইয়াত পিজা চচ নতুবা কেচাপো দিব পাৰে। মই ইয়াত টমেটো কেচাপ ব্যৱহাৰ কৰিছোঁ। পিজা চচৰ সলনি এইটো এটা বঢ়িয়া অল্টাৰনেটিভ হয়। এতিয়া মই ইয়াত চীজ গ্ৰেট কৰি দি দিছোঁ। আপুনি যিকোনো চীজ ল'ব পাৰে। মই ইয়াত ৰেগুলাৰ চীজে ব্যৱহাৰ কৰিছোঁ। এতিয়া মই এটা বিলাহী স্লাইচ কৰি লৈছোঁ আৰু ইয়াৰ ওপৰত দি দিছোঁ। মই যিমান পাৰোঁ ঘৰতে সহজতে পোৱা বস্তুৰে এই পিজাটো বনাইছোঁ। সেইটো বুলি এইটো নহয় যে আপোনাৰ পিজাৰ টেষ্টটো কমি যাব, ই একেই থাকিব। এতিয়া মই ইয়াত আৰু অলপ চীজ দি দিছোঁ। এতিয়া মই ইয়াত তুলসীৰ পাত দিম। মই ইয়াত কৃষ্ণ তুলসীৰ পাত দিছোঁ। তুলসীৰ পাত দিলে পিজাটো দেখাত সুন্দৰ হয় আৰু খাবলৈও ভাল হয়। লগতে শৰীৰৰ বাবেতো ই বিৰাটেই ভাল। দেখিছেনে কিমান ধুনীয়া লাগিছে এতিয়া আমাৰ পিজাটো। এতিয়া মই ইয়াতে অলপমান ৰিকটা চীজ দিছোঁ। আপোনালোকৰ ঘৰত যদি চানা আছে আপুনি সেইটো ব্যৱহাৰ কৰক। হৈ গৈছে। এতিয়া আমি এইটো অভেনত বেক কৰিম। মই অভেনটো প্ৰথমৰ পৰাই প্ৰিহিট কৰি ৰাখিছোঁ। মই পিজাটো বেক কৰিছোঁ 200 ডিগ্ৰী চেলচিয়াছত
10 মিনিটৰ কাৰণে, কিন্তু কিছুমানৰ বেছিও লাগিব পাৰে, সেইটো ডিপেণ্ড কৰিব আপোনাৰ ওভেনটোৰ ওপৰত। আমাৰ পিজ্জাটো ধুনীয়াকৈ বেক হৈ আছে। আহক মই অলপমান জুম কৰি দেখাওঁ। দেখা পাইছেই চাগে ন কিমান ধুনীয়াকৈ হৈ আছে। আমাৰ পিজ্জাটো হৈ গৈছে। এতিয়া এখন পিজ্জা কাটাৰ দি মই মোৰ পিজ্জাটো কেইবাটাও ভাগত কাটি ল'ম। পিজ্জাটো ধুনীয়াকৈ বেক হৈছে আৰু চাব পাৰি ই কিমান ছফ্ট হৈছে। আপোনালোকেও এইদৰে ঘৰতে ইষ্ট নোহোৱাকৈ পিজ্জা বনাওক আৰু মোক ক'ব কেনেকুৱা পালে। যদি আপুনি মোৰ এই ৰেচিপিটো ভাল পায় তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব আৰু বেল আইকনটো টিপি দিব, যাতে আৰু এনেকুৱা সহজতে বনাব পৰা ৰেচিপি মই আপোনালোকৰ আগলৈ লৈ আনিব পাৰোঁ।